Hello friends, welcome to my channel Purnima's Kitchen. মই আজি আপোনালোকক এটা ভেন্ডি ৰেচিপি বনাই খুৱাম। ভেন্ডিটো সকলোৱে খাই নিশ্চয়, কিন্তু মই অলপ বেলেগ ধৰণে বনাম। আপোনালোকে চাই ক'ব মোক কেনেকুৱা পালে খাই, আৰু যিসকলে ভেন্ডি খাই বেয়া পায় এনেকৈ খোৱাৰ পিছত তেওঁলোকেও ভেন্ডি খাই খুব ভাল পোৱা হ'ব। বলকচোন চাওঁ মই ভিডিঅ'টো কেনেকৈ বনালো। প্ৰথমতে মই কেইটামান ভেন্ডি লৈ লৈছো আৰু ভেন্ডি কেইটা ভালদৰে ধুই লৈ দুইফালে এনেকৈ অলপ কাটি লৈছো। এতিয়া ভেন্দি কেইটা মই মাজেৰে ছুৰীৰে চাৰিওপিনে অলপ অলপ কাটি ল'ম। এনেদৰে কাটি ল'লে মছলাখিনি ধুনীয়াকৈ ভিতৰলৈ সোমাই যাব আৰু খাবলৈ বহুত ভাল হ'ব। আপোনালোকে ইচ্ছা কৰিলে কাটি নল'বও পাৰে, কিন্তু কাটি ল'লে খাবলৈ বহুত ভাল হয়। এয়া দেখিছে মই কেনেদৰে চাৰিওপিনে অলপ অলপকৈ কাটি লৈছো। এয়া মোৰ ভেন্দিখিনি প্ৰায় কাটা ৰেডি হৈ গৈছে। এতিয়া মই মছলাখিনি এনেদৰে প্ৰয়োজন অনুসৰি ৰেডি কৰি লৈছো। আধা চামুচ নিমখ, আধা চামুচ হালধি, আধা চামুচ ধনিয়া পাউডাৰ, আধা চামুচ চিলি পাউডাৰ, কেইটামান গোটা জিৰা লৈছো, আধা চামুচ গৰম মছলা আৰু 1 চামুচ বেচন লৈছো। এতিয়া আমি মছলাখিনি এনেদৰে বাটি এটাত লৈ ভালদৰে মিহলাই ল'ম। আৰু মছলাখিনি ভালদৰে মিহলি হৈ যোৱাত অলপ পানী মিহলাই ল'ম আৰু ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। প্ৰয়োজন অনুসৰি পানী দি লৈছো। এতিয়া ভালদৰে লৰাই থাকিম। এয়া আমাৰ পেষ্টটো ৰেডি হৈ গৈছে। এতিয়া মছলাখিনি আমি ভেন্দি কেইটাত ভালদৰে ভিতৰলৈ সোমাই যোৱাকৈ সানি ল'ম। এনেদৰে মছলাখিনি অলপ অলপকৈ গোটেই ভেন্দি কেইটাতে লগাই ল'ম। তাৰপিছত ভালদৰে ভেন্দি কেইটাত সানি ল'ম। ভেন্দি কেইটা অলপ কাটি লোৱাৰ কাৰণে মছলাখিনি ভালদৰে সোমাই গৈছে। এয়া দেখিছেই কেনেদৰে গোটেইখিনি ভেন্দিত মছলাখিনি ভালদৰে সানি ল'লো। এতিয়া কেৰাহী এটা গৰম কৰি ল'ম। কেৰাহীটো ভালদৰে গৰম হোৱাত আমি প্ৰয়োজন অনুসৰি মিঠাতেল দি ল'ম। তেলখিনিও গৰম হৈ গৈছে। এতিয়া ভেন্দিখিনি আমি দি ল'ম। এনেদৰে ভেন্দিখিনি আমি দি লৈছো আৰু অলপ সময় লৰাই থাকিম। কিছু সময় লৰাই থাকি আমি ঢাকনিখন দি ল'ম যাতে ভেন্দিখিনি ভালদৰে সিজিবলৈ লয়। জুইটো আমি কমাই ৰাখিম। আকৌ এবাৰ ভালদৰে ভেন্দিখিনি লৰাই ল'ম। মছলাখিনিও লাহে লাহে সিজি আহিছে।
আপোনালোকে বাৰু এনেদৰে ফ্ৰাই কৰি খাইছেনে কেতিয়াবা? যদি খোৱা নাই খাই চাবচোন, বহুত সোৱাদ হয়। ভেন্দি বেছি ভাজি খালেও ভাল নালাগে, সেইকাৰণে আমি বেছি নাভাজোঁ। এনেকৈ 2-3 বাৰ লৰাই দিয়াৰ পিছত ভেন্দিখিনি প্ৰায় হৈয়ে গৈছে। আকৌ ঢাকন দি অলপ সময় সিজিবলৈ দিছোঁ। এনেদৰে এবাৰ লৰাই লৈছোঁ। ভেন্দিখিনি আমাৰ হৈ গ'ল। এতিয়া প্লেট এখনত ধুনীয়াকৈ নমাই ল'ম। আপোনালোকে এনেকৈ খাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটি দবাই দিব যাতে মই বনোৱা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকে। তেনেহ'লে অতি সোনকালে লগ পাম নতুন এটা ৰেচিপি লৈ। আজিলৈ বাই বাই।